এভৰিৱান, মই প্ৰাৰ্থনা সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এপিনে ওলাই আহিছোঁ এটা অতি ধুনীয়া মনোমোহা ঠাইলৈ, আৰু আপোনালোককো দেখুৱাম, চাই যাব ভিডিঅ'টো শেষলৈকে। এয়া আমি পাই গ'লোহি মেইন জেগাৰ য'লৈ আহিছিলোঁ, আৰু এইখনে হৈছে প্ৰথম গেট হয় ভিতৰলৈ সোমাই যোৱাৰ। আৰু এইপিনে টিকেট কৰিব লাগে সোমাবলৈ কাৰণে, তেতিয়াহে সোমাবলৈ দিব, টিকেট কৰিলেহে। আৰু তেতিয়াহ'লে বলক ভিতৰখিনি চাওঁগৈ। এয়া পাই গ'লোহি চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ ঠাই, আৰু ঐতিহাসিক এখন অতি মনোমোহা ঠাই হয়। এয়া ছেকেণ্ড গেট হয়, ছেকেণ্ড গেট পালোহি। আৰু আহি আছোঁ এইপিনে ভিতৰলৈ। মেইন জেগা পাই গ'লোহি, আৰু খুব ধুনীয়া ঠাই, আৰু ইয়াত একো মাত নুশুনে, অকল চৰাই চিৰিকটি মাত, আৰু শুনি আছে চাগে আপোনালোকে। আৰু ভিতৰ দৃশ্য আপোনালোকক দেখাই যাম, আৰু চাই যাব এইপিনে। আৰু ইয়াৰ বহুত কাহিনী আছে, আপোনালোককো জনাম যিমান পাৰোঁ। আৰু এই বাঁহজোপা দেখিছেনে বিলখনৰ মাজত, এইজোপাই হৈছে গোসাঁই পৰিয়ালটো, মানে ঘৰটো ইয়াতে আছিলে বোলে। এইখনে হৈছে আৰু এইজোপা এতিয়াও চিন হিচাপে আছে, আৰু অতীতৰ পৰা বাঁহগছজোপা বোলে এনেকৈয়ে আছে, আৰু ডাঙৰো হোৱা নাই, মৰিও যোৱা নাই। দেখিছেনে চবফালে সেউজীয়া সেউজীয়া। আহিবচোন এপাক আপোনালোকে চাবলৈ। আৰু এই বিলখন দেখিছেনে, এই বিলখনতে বহুতো ইয়াতে মাছ কাছ আছে, আৰু চৰাইবিলাকো ইয়াতে চৰি থাকে। ৰ'দ পৰি আছে, ভালকে দেখা নাই। এয়া জলকোঁৱৰ আৰু জলকুঁৱৰী, জলকুঁৱৰীক বিয়া কৰাইছে। এয়া বিয়া কৰাই লৈ গৈছে আৰু ন। এয়া জলকুঁৱৰীয়ে বিয়া কৰাই লৈ গৈ আছে। এখন সোণৰ নাও আৰু এখন ৰূপৰ নাও লৈ আহিছিলে বিয়া কৰাবৰ কাৰণে, আৰু তাৰ চিনস্বৰূপে এনেকৈ বনাই ৰখা হৈছে এতিয়া কিছু কথা জানিবৰ কাৰণে, চাবৰ কাৰণে। আৰু এই অলপ আগতে যে মই দেখাইছিলোঁ এজোপা বাঁহগছ দেখাইছিলোঁ বিলৰ মাজত, সেই বাঁহগছজোপাতে এটা গোসাঁই পৰিয়াল আছিলে, আৰু গোসাঁই পৰিয়ালটোতে এগৰাকী কইনা সন্তান আছিলে। কইনা সন্তানগৰাকীৰ নাম আছিলে আইটি, আৰু আইটিয়ে সৰুতে মাক দেউতাকক খুব আমনি কৰি দিছিলে, দিগদাৰ দিছিলে, আৰু আমনি কৰি থকাৰ কাৰণে মাকে ক'লে, এজনী ইমান আমনি কৰি থাকে, ইয়াক দিহিঙতে পেলাই দিম বুলি ক'লে। আৰু কোৱাৰ পিছৰ পৰা আইটি আৰু নকন্দা হ'ল, লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে, খুব সুন্দৰী হ'ল আইটি, ডাঙৰ হ'ল, গাভৰু হ'ল। গাভৰু হোৱাৰ পিছত জলকুঁৱৰে মাকক সদায় সপোনত দেখাবলৈ ধৰিলে, কইনাগৰাকীক যে মোক দিম বুলি কৈছিলে, এতিয়া মোক দিব লাগিব, মই বিয়া কৰাই লৈ যাম বুলি কয়, সদায় সপোনত দিগদাৰ দিয়ে। আৰু কথাটো ঘৰত আলোচনা কৰা হ'ল, দেউতাককো ক'লে, আৰু আলোচনা কৰাৰ পিছত নিদো বুলি ক'লে। আৰু কেনেকৈনো দিব কইনা সন্তানগৰাকীক জলকুঁৱৰলৈ, আৰু নিদো বুলি কোৱাৰ পিছত চাৰিওফালে পানী আৰু পানীৰে মেৰি দি ধৰিলে, ক'লো যাব নোৱাৰা হ'ল গোসাঁই পৰিয়ালটো। আৰু তাৰপিছত পুনৰ আলোচনা কৰি দিম বুলি ক'লে কইনাগৰাকীক। আৰু তেনেকৈ এদিন দিন বাৰ চাই নিবলৈ আহিলে জলকুঁৱৰীক, আৰু এদিন লৈ গ'ল এনেকৈ সোণৰ নাও ৰূপৰ নাও এযোৰ লৈ আহি। আৰু পুনৰ জলকুঁৱৰী ঘৰলৈ আহিছিলে, মাকৰ ঘৰলৈ, আৰু জলকুঁৱৰে ক'লে যে ঘৰত একো কথা নক'বলৈ জলকুঁৱৰৰ বিষয়ে, আৰু মাকে যিমান যি হ'লেও জীয়েকৰ বিষয়ে কিছু কথা জানিবলৈ
ইচ্ছা কৰিব নহয় জানো আৰু তেনেকৈ সোধাত জীয়েকেও কিছু কথা কৈ পালে আৰু তেনেকৈ জীয়েকক ক'লে যে জোঁৱাইক চাবলৈ মন গৈছে আৰু জীয়েকে জোঁৱাইকক দেখাবলৈ এটা ৰুমলৈ লৈ গ'ল আৰু এটা অজগৰ সাপ হৈ বিচনাখনত শুই আছিলে সাপটো আৰু মাকে দেখি পাই ভয়তে চিঞৰ মাৰিলে এইডাল বুলি ক'লে আৰু কোৱাৰ লগে লগে জলকৰজন নাইকিয়া হৈ গ'ল আৰু তাৰ পিছৰ পৰাই লাজ পাই খঙতে আৰু নহা হ'ল আৰু জলকৈকো আহিবলৈ নিদিয়া হ'ল আৰু এয়াই আৰু কাহিনী অলপকৈ ক'বলৈ চেষ্টা কৰিলোঁ যিমান পাৰোঁ ইমান ভালকৈ নাজানো বাৰু তথাপিতো ক'লোঁ আৰু এয়া মানুহবিলাক আহিছে চাবৰ কাৰণে বহুত দূৰৰ পৰা এইবিলাক ঘৰ আছে ঘৰত কোনোবা দূৰৰ পৰা আহিলে থাকিব পাৰিব ইয়াতে ভালকে পৰছ দিয়ক বৌ চবফালে ফুল 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 বহুত মনোমোহা ঠাই বহুত ভাল লাগে ইয়াতে আহি ইমানে খোজ কাঢ়িছোঁ ইমানে ঘূৰি ফুৰিছোঁ পুৰা ভাগৰি গৈছোঁ তথাপিতো চাবলৈ এৰা নাই এইফালে শহাপহু এটা লুকাই আছে আৰু এইফালেও পোৱালিকেইটা ইমান ধুনীয়া লাগিছে দেখিবলৈ কাৰণে আৰু এইপিনে বান্দৰ পোৱালি এটা বান্ধি ৰাখিছে দেখিছেনে এইবিলাক ইমান ধুনীয়া ফুল আছে ইয়াতে তাৱৈ এজনক লগ পালোঁ আমাৰ ঘৰৰ ওচৰে হয় আৰু এই মেবিলখনৰ বিষয়ে মানে অলপ কাহিনী ক'ব তাৱৈয়ে আৰু ইয়াতে জলকোৰৰ বিষয়ে অলপ ক'ব আপোনালোকেও জানিব এই মেবিলখন আমি শুনামতে একেদিনাই ভিতৰতে হোৱা বোলে এহাল মানে আমাৰ গোঁসাই মহন্ত মানুহ আছিলে তেওঁলোকে আছিলে প্ৰথমতে দুলীয়াজান মৌমাৰীত তাত মানে ঘৰ দুৱাৰ লৈ আছিলে তেওঁৰ এজনী আইটি বুলি ছোৱালী আছিলে তাৰতে কি নাম আছিলে মই নাজানো আইটি বুলিয়ে শুনিছোঁ মই সেই সৰুতে খুব বেমাৰ আছিলে কেঁচুৱা নদীত পানী আনিব যায় যে ছোৱালীজনী কান্দি থাকে আৰু মাকে খঙতে পেলাই দিম বুলি ক'লে পানীতে এই ল'ৰাই কান্দি নাথাকিবি দেই মা আমনি কেইটামান নদীতে পেলাই দিম বুলি ক'লে তাৰপৰা সেইদিন ধৰি জলকোৱা ল'ম বুলিয়ে নে কিয়ে না
ছোৱালীজনী নকন্দা হ'লে অঁ একদম ধুনীয়া হৈ আহিলে ধুনীয়া আহিলে অঁ যেতিয়া গাভৰু হ'ল অঁ অঁ তেতিয়া মাকক মানে সপোনত জলকণ সদায় কয় অঁ ছোৱালীজনী দিম বুলি কৈছিলে নহয় দিয়ক অঁ মোক ছোৱালীজনী দিম বুলি কৈছিলে দিয়ক কৈ থাকে হয় সেইদৰে কয় গোঁসাই নে মানে গোঁসাই ক'লে কি অঁ হ'ব এতিয়া হয় ছোৱালীজনীনো কেনেকৈ দি দিম বাৰু হয় তাৰপৰা সেই নিদিওঁ বুলি পলাই আহি পিনি ইয়াত ঘৰ লৈছিলে অঁ ইয়াত ঘৰ লোৱাত অঁ ইয়াতো খুজিলে অঁ ইয়াতো দিম বুলি কোৱা নাই অঁ তেতিয়া কি হ'লে আমাৰ ভুমুক বুলি কয় নলা এটা আছিল আজি হয় সেই মেবিল ভুমুকৰ ধৰি পানী ওলাই গোটেই ৰাতিয়ে মানে গোটেইটো ঘেৰা দিলে অঁ সেইদিনে ঘেৰি ল'লোঁ হয় ঘেৰি লোৱাত অঁ গোঁসাই উপায় নাই অঁ উপায় নোহোৱাত ক'লে আৰু অঁ দিম বুলি কোৱাত আহি পেলাই ৰাস্তা এটাত এইফালে গৈ মেলি এতিয়া আহি তাত তেওঁলোকৰ পৰিয়াল আছে অতি যাওক মানুহ পৰিয়াল হয় আছে বুলি কৈছে এই হয় চলিয়া বাইগৰ সত্ৰ অঁ তাতে থাকিল তাৰপৰা আৰু ৰাইজ মাতিলে নোৱাই ধৰে ছোৱালী অঁ দিলে আৰু অঁ জলকোৱাৰ আহিলে নিবলৈ একে সোণৰ নাও অঁ সোণৰ ৰূপৰ আৰু নাও ৰূপৰ নাও এযোৰ লৈ দিলে আহিছিলে আৰু বোলে লৈ গ'ল অঁ আৰু এইফালে দি গৈ সেইফালে এতিয়াও আছেই ৰাস্তাত বালিবাট বুলি কয় অঁ বালিপাতে সৈতে গৈ তাৰপৰা যমুনা নদী নৈ যমুনা বুলি কয় অঁ যমুনা নৈ হৈ নদী গুচি গ'ল অঁ অঁ তাৰপিছতো আহিছিলে বুলি কোৱা শুনিছোঁ অঁ মাকৰ হয় ঘৰলৈ মাকৰ অঁ ঘৰলৈ জলকুঁৱৰী মাকৰ খালি ঘৰলৈ আৰু আহিছিলে তেওঁ মাক বাপেকৰ ঘৰত সঁচৰ কথা ক'বলৈ নিদিয়ে অঁ মাকহঁতে পেৰি পেৰি সুধি থাকে অঁ গাঁৱৰ মানুহ অঁ তাই কৈ পালে অঁ কৈ পোৱাত মানে সেই জলকোঁৱে মনতে বেয়া পালে চাগে আৰু অঁ তাৰপৰা নহা হ'ল সেইটো কাৰণে আহিবলৈ আৰু আৰু ন নিদিলে আৰু অঁ তেনেকৈ অঁ তাৰপৰা আকৌ সেই জোঙাকটোতো এই দেৱতা মানুহতো অঁ দেৱতা হয় অঁ তাৰপৰা জোঙাকে চাবলৈ বিচাৰিছে জোঙাকৰ সৰুটোকে অঁ শহুৱেকে অঁ তাৰপৰা তাকতো ক'বলৈ নিদিয়ে অঁ লাষ্টত আৰু দেখুৱাই দিলে গৈছে এই ৰুমটোতে আছে বুলি তেওঁ অঁ ডাঙৰ অজগৰ এটা লৈ পিনি হৈ পিনি বিচনাত শুই অঁ আছিলে শুই আছিলে জলকোৱৰজন মাকে অঁ দেখি ভয় খালে অঁ চিঞৰিলে যাওঁ ওলাল বুলি অঁ সাপটো অঁ সেই ভয়তে সেই তাৰপৰা নাহে অঁ তাৰপৰা নহা হ'ল আৰু নহয় শহুৱেকৰ ঘৰলৈ অঁ আমি অঁ আমি জনামতে সেইখিনি অঁ এইটো এতিয়া জনামতে সেয়াই মানে তাৰ স্মৃতিটো থাকিবৰ কাৰণে অঁ অঁ সেইটো জলকুঁৱৰী আমাৰ অঁ কমিটিয়ে এই কি কয় এই কমিটিয়ে মানে এই জেগাডোখৰ হয় লৈ লৈ এই মণিমানি গগৈ অঁ তেওঁ মানে এইখিনি মানে কৰিছে সেইজন হ'ল মানে হেৰি এই কি কয় জিন্টু কলিতা জোণ্টি কলিতা অঁ জিন্টু কলিতা অঁ তেখেত কি হয় তেখেতে কমিটি কমিটিৰ ন আছে অঁ আৰু অঁ যিজন অঁ মানে সভাপতি তেওঁৰ সভাপতি নাম হ'ল মণিমাণি গগৈ অঁ অঁ তেওঁ মানে সহায়ত এইবিলাক চবখিনি হৈছে মানে তেওঁৱে কৰোৱাইছে অঁ তেওঁ কৈ আছে আৰু এইবিলাক যৌতুক আৰু এনেকুৱা অঁ কোন জিন্টু গগৈ অঁ গুচি গ'ল সেই তেওঁৱে মানে এইখিনি কৰোৱাইছে চব অঁ সহায় কৰি আৰু মোক নাই অঁ আৰু সেই বাঁহজোপাতে মানে সেই বাঁহজোপাতে মানে গোঁসাই আচল ঘৰ গোঁসাই আছিলে ভেটিটো আছিলে ভেটিটো তাত আছিলে বনাব নোৱাৰিলে যে বোকাৰ কাৰণে মানে পিছলৈ সহকাই দিলে আৰু অঁ তেওঁ হেৰিটো ৰাখিছে আৰু অঁ অঁ বাঁহজোপাই চিন আৰু গোঁসাই ঘৰ থকা গোঁসাই অঁ ভেটি আৰু অঁ অঁ হয় থেংক ইউ আপোনাৰ পৰা অলপ জানিলোঁ আৰু আপোনালোককো জনালোঁ অলপ যি পাৰোঁ অলপ কাহিনী জলকুঁৱৰী আৰু জলকোঁৱৰ কাহিনী এয়াই আপোনালোককো অলপ জনাবলৈ চেষ্টা কৰিলোঁ যিমান পাৰোঁ জলকুঁৱৰী আৰু জলকোঁৱৰ কাহিনী এইটো ঐতিহ্য কাহিনী সঁচা ঘটনা হয় এইটো মিছা নহয় আপোনালোকেও আহিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে পপুলাৰ হওক এই মেবিল জলকুঁৱৰীৰ কাহিনী চবেই জানক মোৰ মা ঘৰ একেবাৰে ওচৰতে মেবিল হয় আৰু মোৰ মা ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰ হ'ব ভাইটিহঁতক লগ পালোঁ পাই ভাল লাগিলে আৰু মোৰ বোলে ভিডিঅ' চাই ভাইটিহঁতে আৰু জানি ভাল লাগিলে কি নাম তোমাৰ ভাইটি ঋতুৰাজ ঠেঙাল আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্ণমণি ঠেঙাল অঁ আৰু তোমাৰ নমস্কাৰ নাম শ্ৰী ৰতন বৰা তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰাহুল বৰা অঁ নাম শ্ৰী ৰক্তিম বৰা অঁ আৰু চাই থাকিবা মোৰ ভিডিঅ' তোমালোকে এতিয়া আমি ওলাই আহিছোঁ যাবলৈ আৰু যাওঁ আৰু আপোনালোককো অলপ দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিলোঁ কিমান পাৰোঁ আৰু আপোনালোকে আহিব জেগাডোখৰ খুব ভাল হয় আৰু কিছু কথা জানিবলৈ পাৰিব বহুত ভালকৈ আৰু এইটো সম্পূৰ্ণ সঁচা ঘটনা হয়
এতিয়া যাওঁ আৰু মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু কেনে লাগিল মোৰ আজি ভিডিঅ'টো চাই প্লিজ জনাবলৈ নাপাহৰিব আৰু প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে এই মেইবিল আমাৰ ডিব্ৰুগড় নাহৰকটীয়া চাচনি মেইবিলখন যাতে আৰু পপুলাৰ হয় তাকে শ্বেয়াৰ কৰিব আপোনালোকে আৰু ঠিক আছে তেনেহ'লে মোৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই